নমস্কাৰ মহানুভৱতাৰ নতুন এক খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম যকৃত বিকল ৰোগ অৰ্থাৎ লিভাৰ সিৰ'সিছৰ বিষয়ে। আপোনালোকে কেতবোৰ এনেকুৱা ৰোগী দেখিছেনে যাৰ পেটটো ফুলি গৈছে, হাত ভৰিবোৰ ক্ষীণাই গৈছে, মুখৰ হনু ওলাই গৈছে কপালৰ দুয়োফালে। এনেবোৰ ৰোগীক সাধাৰণতে সিৰ'সিছ অফ লিভাৰ বুলি কোৱা হয়। অসমত এনেবোৰ ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে। মানৱ শৰীৰৰ আটাইতকৈ মূল্যৱান গ্ৰন্থিটোৱে হৈছে যকৃত বা লিভাৰ। যকৃতে খাদ্য হজম কৰাৰ পৰা আদি কৰি খাদ্যসমূহৰ পৰিপাক প্ৰক্ৰিয়াত মুখ্য ভূমিকা লয়। সেয়েহে আমি খোৱা খাদ্যসমূহ পৰিপাক হৈ সূক্ষ্ম কণালৈ ৰূপান্তৰিত হৈ কোষসমূহক সন্তুলিত আৰু সবল কৰি ৰখাত যকৃতে মুখ্য ভূমিকা পালন কৰে। ইয়াৰ উপৰি ৰক্ত গোট মৰা, প্ৰয়োজনত ৰক্ত উৎপাদন কৰা, বীজাণুৰ পৰা শৰীৰটোক বচাই ৰখা, শৰীৰৰ ভিতৰত জমা হোৱা বিষাক্ত তত্ত্বসমূহ ধ্বংস কৰাত লিভাৰে যথেষ্ট ভূমিকা গ্ৰহণ কৰে। মূলতঃ ক'ব পাৰি যে শৰীৰৰ সুস্থতা ৰক্ষাত যকৃতৰ ভূমিকা অপাৰ। যেতিয়া কোনো কাৰণত যকৃতৰ বিকৃতি হৈ কোষবোৰ নষ্ট হৈ যায় তেনে অৱস্থাক চিকিৎসা বিজ্ঞানৰ ভাষাত লিভাৰ সিৰ'সিছ বুলি কোৱা হয়। এতিয়া আমি জানি লওঁ আহক লিভাৰ সিৰ'সিছৰ কাৰণসমূহৰ বিষয়ে। অত্যাধিক মদ্যপান কৰা, যকৃতৰ সংক্ৰমণ যেনে হেপাটাইটিছ বি আৰু চি ৰোগত ভোগা ৰোগীয়ে ভাইৰাছ বীজাণুনাশক ঔষধ সেৱন নকৰিলে পৰৱৰ্তী সময়ত এই ৰোগত ভুগিব পাৰে। অত্যাধিক বিষনাশক ঔষধ সেৱন কৰা তথা যকৃতৰ অনিষ্ট সাধন কৰা ঔষধ সেৱন কৰিলেও এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। অন্য কেতবোৰ মাদক দ্ৰব্য যেনে বহুদিনলৈ ভাং সেৱন কৰা, পান মছলা জাতীয় দ্ৰব্য সেৱন কৰা, চাধা সেৱন কৰা, ড্ৰাগছ সেৱন কৰা, ইয়াৰ উপৰিও ফেটি লিভাৰৰ বেমাৰত ভোগা ৰোগী, ডায়েবেটিছ ৰোগী, আলফা-1 এন্ট্ৰিটিপচিন নামৰ এবিধ তত্ত্বৰ অভাৱ হ'লেও এই ৰোগ হোৱা দেখা পোৱা যায়। যকৃতৰ পৰা নিৰ্গত পিত্তৰস যাক বাইল বুলি কোৱা হয়, এই বাইল যদি পিত্তনলীৰ ভিতৰত গোট মাৰি থাকে তেনে কাৰণতো লিভাৰ সিৰ'সিছ হ'ব পাৰে। শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি গ'লে যাক অটো ইমিউন ডিজিজ বুলি কোৱা হয় তেনে কাৰণতো লিভাৰ সিৰ'সিছ হ'ব পাৰে। লিভাৰ সিৰ'সিছৰ লক্ষণসমূহক 4টা পৰ্যায়ত ভাগ কৰিব পাৰি। প্ৰথম পৰ্যায়, প্ৰথম অৱস্থাত যকৃতৰ কোষবোৰ ফুলি উঠে। এই অৱস্থাত যকৃতৰ বৃদ্ধি হ'ব পাৰে। ৰোগীয়ে আভোক অনুভৱ কৰিব, বমি বমি অনুভৱ কৰিব, পেটৰ সোঁফালে সামান্য বিষ তথা কেতবোৰ ৰোগীৰ জণ্ডিছ হোৱাও দেখা যায়। দ্বিতীয় পৰ্যায়, এই অৱস্থাত যকৃতৰ কোষবোৰৰ কিছু অংশ নষ্ট হ'বলৈ ধৰে আৰু লিভাৰত দাগ পৰিবলৈ ধৰে। উপযুক্ত চিকিৎসাৰ ফলত এই দাগবোৰ মষিমূৰ কৰিব পাৰি। তৃতীয় অৱস্থা, এই অৱস্থাত যকৃতৰ কোষৰ সম্পূৰ্ণ বিকৃতি হৈ কোষবোৰ অকৰ্মণ্য হ'বলৈ ধৰে। এনে অৱস্থাত শাৰীৰিক দুৰ্বলতা, বদহজম, কোষ্ঠকাঠিন্য, সামান্য ধৰণে পেটত পানী জমা হোৱা, ৰক্তহীনতা আদি লক্ষণে দেখা দিব পাৰে। চতুৰ্থ অৱস্থা, এই অৱস্থাটোক হেপাটিক ফেইলাৰ বা যকৃত বিকল অৱস্থা বুলি কোৱা হয়। এই অৱস্থাত ৰোগীৰ পেটত পানী জমা হ'বলৈ ধৰে, ক্ৰমান্বয়ে গোটেই শৰীৰ ফুলি শৰীৰৰ ওজন বৃদ্ধি হ'বলৈ ধৰে। পেটৰ ভিতৰত ৰক্তনলিকা ফাটি গৈ ৰক্ত বমি হ'ব পাৰে। ৰোগীৰ জণ্ডিছ হৈ গোটেই শৰীৰ খজুৱাব পাৰে আৰু কেতিয়াবা জণ্ডিছ বাঢ়ি গৈ ৰোগীজনৰ কিডনিও বিকল হৈ ৰোগীৰ মৃত্যুমুখত পৰা দেখা পোৱা যায়। এতিয়া আমি জানিলো আহক এই ৰোগৰ পৰিত্ৰাণৰ উপায়সমূহৰ বিষয়ে। এই ৰোগৰ পৰা হাত সাৰিবলৈ অত্যাধিক মছলাযুক্ত খাদ্য বৰ্জন কৰিব লাগে। ফাষ্টফুড, পুৰি, পৰঠা আদি খাব নালাগে। চৰ্বিজাতীয় তথা অত্যাধিক প্ৰটিনযুক্ত খাদ্য, মাংস আদি খাব নালাগে। নিমখ কমাই খাব লাগে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নিতৌ 2-3 লিটাৰকৈ গাখীৰ খাব লাগে। শিলিখা এই ৰোগৰ মহৌষধ। কচুজাতীয় খাদ্য খাব লাগে। কচুৰ কাণ্ড এই ৰোগৰ বাবে বৰ উপকাৰী। ফল-মূল যেনে কল, আঙুৰ, নেমু, ডালিম আদি খাব লাগে আৰু শাক-পাচলি যেনে আলু, জিকা, পটল, কোমোৰা আদি উপকাৰী। ইমান সময় আমাৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। পুনৰ এক নতুন বিষয় লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।